আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আজি মই তোমালোকৰ অসমীয়া মাধ্যমৰ দ্বিতীয় শ্ৰেণীৰ গণিত কিৰণ ল'বলৈ ওলাইছো। তো ইয়াতে তোমাৰ পেজ নম্বৰ 35 35 নং পৃষ্ঠা তোমালোকে চোৱা। 35 নং পৃষ্ঠাত কি দিয়া আছে? 4 নম্বৰটো যোৱাকালি কৰিছো, স্থানীয় মান আৰু মুখ্য মান কেনেদৰে ওলাব লাগে। তো তাৰ পিছত আমি আজি যাম যে 5 নম্বৰটো তলৰ অংকটো কি স্থানত বহিব, সজাই লিখাৰ সংখ্যাটোৰ নাম কোৱা, হয় নহয়? যেনেকা 5 নম্বৰটো কি দিয়া আছে, ইয়াতে দিয়া আছে যেনেকা 2 দশক তাৰপিছত দিয়া আছে কি 4 একক 4 একক সমান সমান 2 দশক 4 24, হয় নহয়? এই বস্তুটো কেনেদৰে হ'ল, মানে দশকের ঘর, এইটো কিন্তু এককের ঘর, হয় নহয়? ইয়াতে একক এইটো দশক, হয় নহয়? এনেকা ঘরটো আছে না নাই? তো এককের ঘরত 4 আছে, দশকের ঘরত 2, দশকের ঘরত এই যে 2 আছে, এককের ঘরত 4 আছে, না নহয়? তো টোটাল এই সংখ্যাটো কিমান হ'ল? 2 দশক 4 24, হয় নহয়? 2 দশক 4 24। তো সেম তেনেকা কই যেনেকা আৰু এটা আছে কি 5 দশক 5 দশক 7 একক ইয়াতে কি হ'ব? একক ঘৰত কি আছে 7 দশকের ঘৰত 5 আছে 5, তো কিমান হ'ল এটা 5 দশক 7 57, হয় নহয়? তো এনেকুৱা কৰি কিন্তু তোমালোকে বাকি অংকবিলাক নিজে কৰিবা, বাকিবিলাক হোমৱৰ্কে কৰিবা। তাৰ পিছত আমি নেক্সট যি আছে নেক্সট সিলেবাস অনুযায়ী সেইটো আমি কৰিবলৈ যত্ন কৰিম। তো আজিৰ ক্লাছ মই ইমানটা সামৰি মাৰিছো। ধন্যবাদ।